প্ৰথম কথাটো হ'ল আজি মই SSD এফত আহাৰ মূল কাৰণটো হ'ল মই ৰিজনেল পাৰ্টিটোক আগৰ পৰাই ভাল পাওঁ। মই সৰুৰ পৰা ৰিজনেল পাৰ্টিৰ লগত কাম কৰি মোৰ বহুত ভাল লাগে। এইটো কাৰণে মই ৰিজনেল পাৰ্টি বিচাৰি আছিলোঁ। আজি মোৰ বহুত ভাল এটা ৰিজনেল পাৰ্টি আহিছে, যিটো জাতি ধৰ্ম নিৰ্বিশেষে ভাষা সকলো জাতিক লৈ পেলাই এই জাতিটোৱে আগবাঢ়ি যাব, কাৰ্বি আংলঙৰ কাম কাজ কৰি যাব বুলি তেওঁলোকে প্ৰতিশ্ৰুতি দিছে। সেইটোৰ কাৰণে মোৰ খুবেই ভাল লাগিছে আৰু মই নিজে মুখ যাচি মই নিজে এই দলত আহিছোঁ। আৰু মই এটা কথাই ভাবিলোঁ যে আমি কাৰ্বি আংলঙত আছোঁ, আমি বেলেগ জেগাত চিন্তা কৰি লাভ নাই। আমি কাৰ্বি আংলং কেনেকৈ ডেভেলপ হ'ব সেইটোৰ কাৰণে আমি চিন্তা কৰিব লাগিব। যিহেতু আমি কাৰ্বি আংলঙত বসবাস কৰোঁ, ইয়াত বঙালী নহয়, কাৰ্বি নহয়, গাৰো নহয়, ডিমাচা নহয়, সকলো জাতি আমি ইয়াতে বসবাস কৰি আহি আছোঁ। এইটো কাৰণে আমি আমাৰ অট'নমাছ কাউন্সিলটো আমি ডেভেলপৰ চিন্তা কৰিব লাগিব। আমি ষ্টেট চেণ্ট্ৰেল এইবিলাকৰ কথা চিন্তা কৰি লাভ নাই। আমি আমাৰ ঘৰুৱা ঘৰৰ কথাখিনি আমি চিন্তা কৰিব লাগিব। আজি আমি বঙালী জাতি হওঁ, কিন্তু আমি হয় কি কাৰ্বি আংলঙৰ বঙালী। আজি আমি কাৰ্বি আংলঙৰ বঙালী। যেনেকৈ শ্ৰীকৃষ্ণৰ দুজন মা আছিল, চেম তেনেকৈ আমাৰ দুটা মা, যে মোৰ জন্মদাত্ৰী মা আৰু মোৰ পালিত মা। সেই কাৰ্বি আংলং হ'ল মোৰ পালিত মা। মই ইয়াত ডাঙৰ দীঘল হলো, ইয়াৰ হাৱা বতাহ খাই পেলাই, আৰু মই বেলেগৰ চিন্তা কৰি লাভ আছে নেকি? সেইটো কাৰণে মোৰ ফালৰ পৰা ইয়াত সকলো জাতি ধৰ্মৰ লোকে আজি এই মিটিঙত উপস্থিত আহিছে দূৰ দূৰণিৰ পৰা। তেওঁলোকক মোৰ এটাই অনুৰোধ, যিহেতু আপোনালোকে ইমান কষ্ট কৰি পেলাই সেই জাতিক এই দলক আপোনালোকে আগবাঢ়ি লৈ যাব কাৰণে আহিছে, এইটো কাৰণে আপোনালোকে যাতে মাজত এৰি দি নাযায়, সকলোক এইটো অনুৰোধ কৰি পেলাই মোৰ চমু বক্তব্য ইয়াতে সামৰি মাৰিলোঁ। ধন্যবাদ থাকিল।